আমাৰ চেনেলৰ আজিৰ এইটো ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাবলৈ লৈছোঁ যে PM কিষাণৰ কিছুমান গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে। বহুতেই PM কিষাণৰ টকাসমূহ বেংকত পোৱা নাই। আপোনাৰ PM কিষাণৰ কিস্তিসমূহ কিহৰ কাৰণে পোৱা নাই, হয়তো কিহৰ বাবে বন্ধ কৰি থৈছে, ইলিজিবল আৰু ইনএলিজিবলৰ ক্ষেত্ৰতেই হওক বা ডকুমেণ্টছৰ ক্ষেত্ৰতেই হওক, কি প্ৰব্লেমৰ কাৰণে কিস্তিসমূহ পোৱাত বন্ধ হৈ আছে, এইসমূহ চাবলৈ আপুনি PM কিষাণৰ ৱেবছাইটত গৈ ষ্টেটাছ চেক কৰি জানি ল'ব পাৰে। PM কিষাণৰ আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছত লেণ্ড চেণ্ডিঙৰ ক্ষেত্ৰত আপোনাৰ য়েছ হৈ নাথাকিবও পাৰে বা KYCৰ ক্ষেত্ৰত কি হৈ আছে, সেই সকলোবিলাক বস্তু আপুনি চেক কৰি চাব লাগিব। KYC আৰু লেণ্ড চেণ্ডিং য়েছ হৈ আছেনে নাই, আৰু PFMS বা বেংক ষ্টেটাছটো একচেপ্ট হৈ আছেনে নাই, ইয়াৰে কোনোবা এটা ভুল থাকিলেও কিস্তিসমূহ বন্ধ হৈ থাকিব পাৰে। আপোনাৰ ষ্টেটাছটো চাবলৈ বেনিফিচিয়াৰী ষ্টেটাছত গৈ এনেধৰণে লগ ইন কৰি ল'ব। লগ ইন হোৱাৰ পিছত এনেধৰণে ষ্টেটাছটো দেখুৱাই দিব। ইয়াতে প্ৰথমতে থাকিব ফাৰ্মাৰ নেম, তাৰপিছত ইয়াতে থাকিব ফাদাৰ নেম, মোবাইল নাম্বাৰ, ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত থাকিব ভিলেজ, টাউন, তাৰপিছত থাকিব ৱাৰ্ড, তাৰপিছত ইয়াতে হোম এড্ৰেছটো থাকিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ডেটটো থাকিব, তাৰপিছত আধাৰ ডেম' অথেণ্টিকেশ্যন ষ্টেটাছটো ছাকচেছ হ'ব লাগিব। তাৰপিছত ইয়াতে KYCটো আছে, ইয়াতে য়েছ থাকিব লাগিব। তাৰপিছত ইয়াতে ইলিজিবিলিটিটো য়েছ থাকিব লাগিব। তাৰপিছত ইয়াতে আছে পে'মেণ্ট মোড, ইয়াতে DBTৰ মাধ্যমেৰে পে'মেণ্টটো হ'বলৈ হ'লে ইয়াতে পে'মেণ্ট মোডটো আধাৰ থাকিব লাগিব। তাৰপিছত ইয়াতে PFMS বা বেংক ষ্টেটাছটো একচেপ্টেড হ'ব লাগিব। এই সকলোখিনি ডিটেইলছ বা ষ্টেটাছটো আপোনাৰ মোবাইলতে চাব পাৰিব। এই সকলোখিনি ডিটেইলছ শুদ্ধ হৈ আছেনে নাই বা সঠিকভাৱে আছেনে নাই আপুনি এবাৰ ভালদৰে চাই ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।